হেল্ল' নমস্কাৰ সকলোকে সুস্মিতা ব্লগছ মইনা চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মেখেলা দুখন চিলাব দিছিলে ওচৰৰ বৌ এজনীয়ে। সকলোৱেতো চিলাব জানে, মইনো কেনেকৈ চিলাওঁ তাকে দেখাইছোঁ। মই প্ৰথম ওপৰৰ পৰা চিলাই দিছোঁ। ফল্চটো এইখনত খুৱাম। ফল্চটো অকণমান নতুন ষ্টাইলত চিলাম। কেনেকৈ চিলাওঁ সম্পূৰ্ণ ভিডিঅ'টো চাব, নিশ্চয় বুজি পাব। এইটো ওপৰৰ ছাইডে চিলাই লৈছোঁ, তেতিয়া চিলনিটো মানে এইটো ছাইডে দেখি নাথাকে, তেতিয়া ভাল। এইবিলাক যিটো কিনা মেখেলা এয়া চাওক, মোৰ মেখেলা সম্পূৰ্ণ চিলাই হৈ গ'ল। এইটো যিবিলাক অভাৰ ওলাই আছে সূতা, সেইবোৰ এনেকৈ কাটি ল'ব। কাটি লৈ পেলাই লুটিয়াই চিলাই দিব, তেতিয়া ভিতৰৰ ফালে চিলনিটোও সোমাই থাকিব আৰু চিলনিটো ওলাই নাযায়। দেখিছে, নিশ্চয় বুজি পাইছে। যি চাইডে সোমাই চিলনিটো প্ৰথম দিব লাগে সেই চাইডে লুটিয়াই এতিয়া চিলাই দিছোঁ এনেকৈ। এয়া দেখিছে নিশ্চয়। এয়া চাওক, চিলনিটো এইফালে ওলাই থকা নাই, এইফালে ওলাই থকা নাই। এতিয়া এয়া মূৰত এইবোৰ মেখেলা বেছি দীঘল নাথাকে বোৱা মেখেলা আগতে বা বেলেগ মেখেলা আগতে, সেইকাৰণে ছিংগল মেখেলাবোৰ যথেষ্ট চুটি থাকে। সেইকাৰণে দুই মুঠুক নাই দিয়া, অকল এমুঠুকহে দি দিছোঁ, যাতে চিলনিটো দেখিব ভাল হয় এনেকৈ। এয়া মোৰ চিলাই প্ৰায় হৈয়ে গ'ল। আৰু মাইকী মানুহক যে কিমান কাপোৰ নালাগে হয়নে? আকৌ তাকো এবাৰ পিন্ধাৰ পিছত নেক্সট এবাৰ আকৌ পিন্ধিব মনেই নাযায়। প্ৰত্যেকবাৰতে নতুন নতুন কাপোৰ প্ৰয়োজন হয়। প্ৰয়োজন নহয় হ'লেও আৰু নিদিলেও কিন্তু বিচাৰোঁ আমাৰ মনটোৱে, হয়নে? এতিয়া একেবাৰে তল চাইডে চিলাই লৈছোঁ। দুই মুঠুক নাই দিয়া, যিহেতু দুই মুঠুক দিলে মানে ছিংগল মেখেলা ফুলটো লুকাই যাব। সেইকাৰণে অকল এক মুঠুক দি দিছোঁ, যাতে একেবাৰে নিচিলাকো নাথাকোঁ, দুটা চিলাই দিলেও যাতে বেয়া নালাগে। আকৌ আমাৰ মাইকী মানুহক আকৌ ঠাই ভেদে কাপোৰো বেলেগ বেলেগ লাগে, হয়নে? সকাম বিয়া বুলি ক'লে এইবোলে মন্দিৰ চবতে বেলেগ বেলেগ কাপোৰ প্ৰয়োজন। কিন্তু মতা মানুহৰ আকৌ এযোৰে হৈ যায়, শ্বাৰ্টকেইটা চেঞ্জ কৰিলেই হৈ যায়। সিহঁতৰ আৰু পেণ্ট এবাৰ কিনিলে বুলি ক'লে এইটো আৰু বছৰকৰ 10 বছৰলৈ নতুনেই হৈ থাকে। এই কথা পাতি থাকোঁতে চিলাই হৈ গ'ল মোৰ। নেক্সট মেখেলাখনত ফল্চ কেনেকৈ হয় সেয়া ভালকৈ ধৰণে চাব, তেতিয়া নিশ্চয় বুজি পাব। এয়া ব্লাউজৰ পিচটোকে ফল্চ ষ্টাইলত খুৱাব কৈছে, যিহেতু এইবোৰ পাতলা কাপোৰ, গতিকে ফল্চটো ষ্টাইলত চেম একেই ষ্টাইলত কাটি ল'লে হ'ল। সমানকৈ কাটি ল'ব। এতিয়া সমানকৈ কাটি লৈছোঁ। এইটো জইনিং কৰি ল'ব। জইনিং কৰি লৈছোঁ দুইটা পাৰ্ট। জইনিং কৰি ল'ব। বেছিকৈ চিলোৱাৰ কাৰণে অলপ কাটি ল'লোঁ। তাৰপৰা এইটো মই ওপৰৰ ছাইডৰ পৰা চিলাই দিছোঁ। এনেকৈও চিলাব পাৰি ফল্চ। তো ব্লাউজৰ পিছ কাৰণে ছাইডত দিয়া আছে, উলিয়াই পেলাই লৈছোঁ। এতিয়া ওপৰৰ ছাইডৰ পৰাই দি দিছোঁ চিলাই। যি ছাইডে পিন্ধিব লাগে আচলতে সেইফালৰ পৰাই চিলাই কৰি দিছোঁ ওপৰৰ ভাগে। কেনেকৈ চিলাইছোঁ সম্পূৰ্ণকৈ চাব, নিশ্চয় বুজি পাব। ভিডিঅ'টোলৈ ইমানলৈকে চালে যদি লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। এয়া এনেকৈ ওপৰত চিলাই দিছোঁ। কিন্তু এনেকৈ চিলালে চিলনি বেছিকৈ পৰে কাৰণে চিলাবলৈ মন নাযায় আৰু আমাৰ। হ'লেও মই আপোনালোকক দেখাবৰ কাৰণে চিলাই দেখাই দিছোঁ। দেখিছেনে? এইটো ভিতৰৰ চাইডে আকৌ মুটুকাই এনেকৈ চিলাই দিছোঁ। কিন্তু যিবিলাক বিগিনাৰবিলাকে যদি এনেকৈ চিলাই, অলপ চিলনি বেছি পৰে যদিও এনেকৈ চিলালে কিন্তু সুবিধা হয়। এয়া দেখিছেনে? আকৌ এইফালে এনেকৈ মুটুকাই চিলাব লাগিব, এইটোতো জানেই। এনেকৈ চিলালে বেছি জোখ মাখ কৰি থাকিবলগীয়া নহয় মানে। বগা কাপোৰবোৰ য'তে পিন্ধিলেও ভাল লাগে মানে। এয়া মোৰ চিলাই হৈয়ে গ'ল প্ৰায়। দেখিছেনে কিমান ফিনিচিং আহিছে? এতিয়া এই দুইটা ছাইডটো লগ খুৱাই চিলাই দিছোঁ। ধৰপৰা মুধলৈ চিলাই দিলেই হ'ল পোনে পোনে। যিহেতু চব চিলাই হৈ গ'ল। আৰু এই মেখেলাখন এই ভিতৰ চাইডে এটা চিলনি দি পেলাই কেতিয়াবা চিলাই চাবচোন, নিজৰ হ'লেও লোকৰ নিচিলালেও পিন্ধি বহুত ভাল লাগে। যিহেতু পাতলা কাপোৰ সেইকাৰণে মাজতো মই এটা এনেকৈ চিলাই দিছোঁ, যাতে কাষ্টমাৰে পিন্ধি ভাল পাব। আৰু এটা একেবাৰে ওপৰত চিলাই দিছোঁ। এয়া ফিনিচিং লাষ্ট চিলাই। বিহু আপোনালোকৰ ফালে যা যোগাৰ কৰিছে নাই জনাব দেই। বিহু যে মই একো যোগাৰ কৰাই নাই। মেখেলাখন চিলাই সম্পূৰ্ণ হৈ গ'ল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম, তেতিয়ালৈকে বাই বাই।